ৰাম যতে কবিষয় সবে মায়াময় মনেষে কৰে প্ৰকাশ পুত্ৰ দ্বাৰা ধন সবে সপোন খনেকে হুৱে বিনাশ হেন জানি যিটো মন নিয়মি কৃষ্ণত ভকতি কৰে সেহি মহাশয় এৰাই মৃত্যু ভয় সুখে সংসাৰ কতৰে পুত্ৰ দ্বাৰা বিষয় ধন সকলো সবে অসাৰেই আছে নাই তাতেক নাতেক মায়া এই জলৰ যেনেকৈ পানীৰ তলত বুৰবুৰণিটো উঠে উঠাৰ লগে লগে বুৰবুৰণিটো নাইকিয়া হোৱাৰ নিচিনা আমাৰ অসাৰ সংসাৰ বিষয় সংসাৰবিলাকো তেনেকুৱা এই আছে এই নাই কিন্তু পৰম ধন মৃত্যু ভয় এৰিবৰ কাৰণে নিয়মী কৃষ্ণত ভকতি কৰিলে আপুনি তাপবিলাক কমিব দুখবিলাক কমিব যাতনাবিলাক কমিব নহ'লে দুখবিলাককে আপুনি সুখ বুলি ভাবি থাকিব লাগিব কেনেকৈ যে ৰাতি আপোনাৰ গাটো বেয়া হ'লত অকস্মাত গোটেই ৰাতিটো আপুনি খৰলি পাতি বিচনাত শুই আছে কষ্ট পাই আছে পৰিয়ালটো কষ্ট পাই আছে পুৱা অকণমান ভাল পালে ভাল পোৱাৰ লগে লগে তেতিয়া সুধিলে যে দেউতাই কেনেকুৱা পাইছে বোলে অলপ ভাল পাইছে তাৰমানে গোটেই ৰাতি কষ্ট পাই থকা দুখটো পাহৰি ভালকণ হৈ গ'ল যে সুখটো আহি গ'ল সুখটো আহি যোৱাৰ লগে লগে তেই মানে দুখটো পাহৰি গ'লে গতিকে দুখকে সুখ বুলি মানি থাকিব লাগিব গোটেই ৰাতি কষ্টটো পাহৰি সুখ দুখ সোপাকে সুখ বুলি ভাবি থাকিব লাগিব গতিকে দেহটোৰ যিবিলাক পীড়া সেইবিলাক কমাবৰ কাৰণে কোনে কৰিব কৃষ্ণই কৰিব ভগৱন্তই কৰিব কেনেকৈ কৰিব ভগৱন্ত নিৰ্গুণ নিৰাকাৰ তেওঁক স্মৰণ কৰিলেই পাব এতিয়া আপুনি আজি শৰীৰৰ পীড়া লৈ আছে ইমান অত্যন্ত পীড়া আপুনি কি কৰিলে ভগৱন্তৰ নাম লৈ ভগৱন্তৰ কৃপাত আপুনি ফাৰ্মাচীৰ পৰা যিটো দৰৱ কিনি আনি সেৱন কৰিব সেই দৰৱটোতো ভগৱন্ত প্ৰৱেশ হৈ থাকে সেই ভগৱন্তই প্ৰৱেশ কৰিব যদি আপুনি ঈশ্বৰৰ নাম লৈ পেলাই সেই দৰৱটো লৈছে তেতিয়া ঈশ্বৰে কৃপা কৰিব যদি আনি পেলাই কিনি আনি খাব লাগে কাৰণেহে খাইছে হয়তো ঈশ্বৰৰ নাম নাথাকিলে সেই ভগৱন্তৰ সেই দৰৱ হৈ সোমায়ো আপোনাৰ ক্ৰিয়া নকৰিব পাৰে গতিকে এইবিলাক সকলো ত্যাগ কৰি মৃত্যু ভয়কো ত্যাগ কৰিব লাগিব ত্যাগ হৈ যাব তেতিয়া ভগৱন্তই সদায় আপোনাক আপোন কৰি ল'ব তাৰপিছত আৰু কৈছে পাছে পাছে নিব বৰ পৰম দুষ্কৰ শুনিলা কৰ্ম ভগতি যোগীৰো বিষম মনক নিয়ম কৰিবে কাৰগতি গতিকে ভক্তি বস্তুটো দুষ্কৰ কঠিন এতিয়া যোগীবিলাকেও ভগৱন্তক ওম ওমকৈ থাকে সমাধিটোত লৈ থাকে তাতো বিঘিনি আছে তেওঁলোকেও ভগৱন্তক সমাধি তেওঁক ভগৱন্তক স্বয়ং সাক্ষাৎ কৰিব নোৱাৰে কিন্তু ভকতে ঈশ্বৰৰ গুণ নাম কৰিলে শ্ৰৱণ কীৰ্তন কৰিলে সকলো পায় বুলি কৈছে তুমি ঐশ্বৰ্য বিভূতি ধন টকা পইচাতকৈ ভগৱন্তৰ ভক্তিয়ে যদি আপোনাৰ শৰীৰটো যদি শুদ্ধ কৰি ৰাখে শৰীৰটো মংগল কৰি ৰাখে আপুনি নিগুণী হৈ থাকে তেতিয়াহ'লে আপোনাক আৰু ভগৱন্তক কি লাগে পৃথিৱীৰ ভিতৰত আপুনিয়ে ধনী মানুহ কিহত ধনী ভকতিত ধনী বোলে মই ভকতৰ সময়ত এতিয়াও 5 ঘণ্টা 6 ঘণ্টা বহি থকাৰ শক্তি আছে মোৰ ভাগৱত শুনি থকাৰ ভক্তি আছে শক্তি আছে এইবিলাক বোলে মই 5 কিলোমিটাৰ ৰাস্তা চাইকেল মাৰি আহি বাগমাৰী প্ৰাথমিকত ভাগৱত শুনিছোঁ বোলে মই ঘৰৰ ওচৰতে আছোঁ কিন্তু নামঘৰলৈ আহিব পৰা নাই সুখ নাই কাৰণ ভগৱন্তৰ লগত সংযোগ হোৱা নাই গতিকে পাৰ্থক্যটো সেইটো দুষ্কৰ এতিয়া ৰাতি আন্ধাৰতো ভগৱন্তই আপোনাক লৈ আহিব লৈ যাব যদিহে সুলভ কৰি লয় যদি দুৰ্লভ বস্তুটো কঠিন কৰি লয় মই গ'লে হয়তো মোৰ অসুবিধা হ'ব কিবা এইবিলাক যদি ভাবি লয় তেতিয়াহ'লে হয়তো আপুনি এই আহিব নোৱাৰিব ইৰাম মাথা চপৰাই গুণে নিমি
যায় নপাইলো সংসাৰ পাৰ হাসি কবি সিধে বুলন্ত নিপতি চিন্তা কৰা পৰিহাৰ কৃষ্ণ নিশ্চয় কৰিও হৃদয় যে বাক্য শুনা মোৰ সুদৃঢ় বিশ্বাসে আতি অপ্ৰয়াসে তৰিবা সংসাৰ ঘোৰ ও ভকতি সুলভ দেৱ দুৰ্লভ যোগীও নজানে যাক সুগম ভকতি পথ যিটো আতি বেকত কৰি তাক কৃষ্ণ এতিয়া নিমি ৰজাৰ কথাখিনি শুনি পেলাই মূৰ তললৈ কৰিছে চিন্তাত বিভোৰ হৈ গ'ল আমাৰো তেনেকুৱা হয় যেতিয়া আমি ভকতি লাইনৰ কথাবিলাক অকণমান বোধগম হ'ব তেতিয়া আমাৰ হেৰি এটা আহে মনলৈ যে আমি কৰি থকা কামবিলাক অশুদ্ধ আছিল আজি গম পালোঁ যে এই কৰ্মবিলাক শুদ্ধ কেনেকৈ আজি আমাৰ গগৈ বাপে আপোনালোকক সুন্দৰভাৱে বুজাই দিছে মায়াতৰণৰ উপায়বিলাক কবি সিদ্ধই কোৱা মানে আমাৰ কথাখিনি আমাৰ গগৈ বাপে আপোনাক প্ৰকাশ কৰিছে মানে কবি সিদ্ধৰ মাধ্যমেৰে আমাক গগৈ বাপে আমাক আমি অনুৰোধ কৰাত গগৈ বাপে আমাক গোটেইখিনি বোধগম কৰিছে এতিয়া কৰাৰ পিছত আমাৰো মনলৈ কিছুমান চিন্তা আহে আমি নজানি অনাদৰি কিছুমান কৰ্ম কৰি আছোঁ কৰি তেতিয়া মোৰ আমাৰ চিন্তা কৰিছে তুমি চিন্তা নকৰিবা কবিয়ে উত্তৰ দিছে তুমি চিন্তা নকৰিবা চিন্তা তুমি পৰিহাৰ কৰা যি যোগীবিলাকে নাপায় যি দুৰ্লভ বস্তুটো বুজি নাপায় গতিকে তোমাক সংসাৰ তৰিবৰ কাৰণে মই আৰু উপায় আছে কম তুমি চিন্তা নকৰিবা নিমিৰাই আমাৰ এই মনৰ ভিতৰত সোমাই থকা নিমিৰাইজনক খুজে এই নিমিৰাই তুমি চিন্তা নকৰিবা ভয় খাব নালাগে তুমি চিন্তা পৰিহাৰ কৰা তোমাক আৰু উপায় বহুত আছে আৰু মই উপায় দিম আৰু এটা এটাকৈ তোমাক মই উপায় ক'ম তুমি ঘৰতে থাকি সুখেৰে বহি তুমি ভগৱন্তক জয় কৰিব পাৰিবা তুমি বনলৈ যাব নালাগে তুমি আশ্ৰমলৈ যাব নালাগে গুৰু গৃহত বহি থাকিব নালাগে তুমি গৃহতে থাকি সুখে আনন্দই তুমি আনন্দ মনেৰে তৰি যাব পাৰিবা ভকতি যে সুলভ এইটো তোমাক মই আৰু দুৰ্লভ কৰি দিম আৰু সহজে তোমাক বুজিব পৰাকৈ মই কৰি দিম সুগম ভকতি পথটো তোমাক আজি মই ব্যাখ্যাত কৰি দিম কেনেকৈ কৈছে ৰাম নাদৰি আন ধৰ্ম মাধৱৰ জন্ম কৰ্ম শুনিও ক মহন্তৰ মুখে জগত প্ৰসিদ্ধ নাম কৃষ্ণ বিষ্ণু হৰি ৰাম লাজৰি গাইবে মহাসুখে ৰাম লোভিয়া মনুষ্য দেহা আনত এৰিয়া স্পৃহা বোলে বন্ধু কৃষ্ণ যিজনে এতেকে বান্ধৱ হৰি তাংক মূৰ বুলি ধৰি অৰক্ষা কৰি ফুৰা সৰ্বকণে কৃষ্ণ তেতিয়া অনাদৰি ধৰ্ম মই তোমাক বাৰে বাৰে আঙুলিয়াই আছোঁ অনাদৰি ধৰ্মবিলাক তুমি ত্যাগ কৰা আৰু যিটো ত্যাগ কৰিবলৈ কৈছে মাধৱৰ জন্ম কৰ্ম মাধৱৰ
প্ৰভু ভগৱন্তৰ ইয়াত জন্ম কৰ্ম গোটেই বিষয়ে কথাবিলাক ভগৱন্তৰ বিষয়ে কথাবিলাক ইয়াত মানে কৈ থৈছে। ক'ত শুনিবলৈ কৈছে? ইয়াত এতিয়া কিতাপ আকাৰে সোমাই আছিলে, ভাগৱত আকাৰে সোমাই আছে, এতিয়া চৈতন্য হৈ গ'ল। আজি গগৈ বাপে চৈতন্য কৰিছে, আমাৰ নিচিনা অভাজনে চৈতন্য কৰিছে। কেনেকৈ? আজি বা আৰু 3 দিনৰ পিছত আৰু এই ভাগৱত শাস্ত্ৰ এখন শাস্ত্ৰলৈ পৰিণত হ'ব, কিতাপলৈ পৰিণত হ'ব, গুৰু আসনত গামোচাৰ তলত সোমাই থাকিব। এতিয়া চৈতন্য হৈ আছে। ভগৱন্তৰ জন্ম কৰ্ম আমি চৈতন্য কৰিছোঁ, জাগ্ৰত কৰিছোঁ, ভগৱন্তৰ লগত আমি বন্ধু কৰিছোঁ। সেইজন পৰম বন্ধু, সেইজন বন্ধুৱে আনিছেও আমাক পৃথিৱীলৈ, যেনেকৈ নিবও তেনেকৈ। মাজত থকা বন্ধুবিলাকে আপোনাক কেতিয়াও সহায় কৰিব নোৱাৰে। আপুনি আজি গাটো পীড়া পৰি থাকক, সহায় কৰি দিব নোৱাৰে। ডক্টৰৰ বা দৰৱ এটা আনি সহায় কৰি দিব পাৰিব, কিন্তু অন্য সুখ দি আপোনাক সহায় কৰি দিব নোৱাৰে। পৰম বন্ধুজনেহে আপোনাক সুখ দিব পাৰিব। পৰিয়ালৰ গোটেই এজন এজনকৈ এৰি থৈ গুচি যাব, কিন্তু সেইজন বন্ধুৱে আপোনাক কেতিয়াও অথাই আগত এৰি থৈ নাযায়। তেওঁ ভগৱন্তৰ হ'লে তেওঁ কৃপা কৰি লৈ যাব। গতিকে মনুষ্য দেহাটো পাই তুমি অন্য স্পৃহাবিলাক বাদ দিয়া। বোলে একেই ভগৱান, একেই কথা। বিশ্বকৰ্মা পূজাৰ দিনাখন গাড়ীখন আছে যেতিয়া চাকি এগছকে দিওঁ, আৰু নাম চাম নলওঁ, চাকি এগছকে দিওঁ। বোলে শিৱ থানত আজি শিৱৰাত্ৰি চাকি এগছকে দিবা, মই নাযাওঁ, চাকি এগছকে দি পঠিয়াই দিবা। বোলে দুৰ্গা পূজালৈ মই নাযাওঁ, ল'ৰাটো কৈছে তাৰ হাততে চাকি এগছ দি দিছোঁ। সেই অন্য স্পৃহাবিলাক এৰিবলৈ কৈছে। কিয়? মনুষ্য দেহাটো পাই পেলাই অন্য স্পৃহাবিলাক যদি কৰি থাকা, বোলে নামলৈ নাযাওঁ, মই ভাগৱত অনুষ্ঠান পাতিছিল, যাব লাগিছিল, কিন্তু দেহাই নকয়। নামৰ অনুষ্ঠানলৈ যাব লাগিছিল, গৰু বান্ধিবলৈ আছে, যাবগৈ লাগে। বোলে নাই, ঘৰখন সন্ধিয়া চোৰে আনিব, যাবগৈ লাগে। আৰে ভগৱন্তলৈ তুমি আজি এৰি দিয়া। গৰুকেইটা সদায় 365 দিন ঘাঁহ খায়ে আছে, দানা খায়ে আছে। আজি নেখালে একো নহয়। গৰুকেইটা আবেলিয়ে যদি বান্ধি থৈ ওলাই আহিলেহেঁতেন, ইকুলো হ'লহেঁতেন, সিকিলো হ'লহেঁতেন। গৰুও চিৰিয়ে চালে ভগৱন্ত চাই থাকিলেহেঁতেন, ইফালে আপোনাৰ পুণ্য হৈ থাকিলেহেঁতেন। ঘৰত তলা মাৰি থাকোঁতেও আপোনাৰ চোৰে লৈ যাব পাৰে, কিন্তু ঈশ্বৰক দায়িত্ব দি থৈ আহিলে, প্ৰভু তোমাক মই আজি ঘৰ চঞ্জালোঁ, তোমাৰ গুৰু অনুষ্ঠানলৈ মই গৈ আছোঁ, গতিকে তুমি মোৰ ঘৰখন চাবা। গতিকে ভগৱন্তই আপোনাৰ ঘৰ চাই থাকিব। আপুনি দৰজা মেলি থৈ আহিলেও ভগৱন্তই কৃপা কৰিব, কিবা কৰি হ'লেও কৃপা কৰিব। আৰু বোলে মোৰ দেউতাৰ গাটো ভাল নহয়, গ'লে মই পৰি যাব, দেউতা ৰিলিফ কাব কৰিব, মই নাযাওঁ। তুমি চাই থাকোঁতেও পৰি থাকিব পাৰে, ভিতৰৰ পৰা আহে মানে পৰি থাকিব পাৰে। বোলে প্ৰভু আজি মোৰ এই বেমাৰী তোমাক চঞ্জালোঁ, গতিকে তুমি মোৰ বেমাৰী চাবা, দেউতাক চাবা, মই নামঘৰলৈ ওলালোঁ। গতিকে ভগৱন্তই আপোনাৰ কাম কৰি থাকিব। গতিকে ভগৱন্তক দায়িত্ব দিয়ক যে প্ৰভু তোমাক মই চঞ্জালোঁ, তুমি কৃপা কৰিবা। বোলে মই ইমান দূৰ আহিলোঁ, তোমাৰ নাম শুনিলোঁ, যাব সময়ত আকৌ উজুতি খাই মোৰ ভৰিটোহে আঁঠুচাল ছিঙিলে, মই নামলৈ আহিহে হ'ল। গতিকে নহয়, ভগৱন্ত তুমি মোক ভাল কৰিছা, যাতে তুমি এই মোক দুখকণ দিওঁতে তোমাৰ নামটো মোৰ মনত পৰিছে, কৃষ্ণ। কুন্তীক বাৰে বাৰে কৈছেনে কুন্তীয়ে? ভগৱন্তই কুন্তীক যাব সময় কৈছে, কুন্তীয়ে কিবা এটা বৰ লোৱা মোৰ পৰা। বোলে মোক এনেকুৱা এটা বৰ দিয়া যাতে মোৰ অমংগলবিলাক বাঢ়ি থাকক, দুখ যাতনাবিলাক বাঢ়ি থাকক, যাতে তোমালৈ মোৰ মনত পৰি থাকে। টকা পইচা ঐশ্বৰ্য বিভূতি থাকিলে আপোনাৰ ভগৱন্তলৈ মনত পৰিব জানো? কেতিয়াও নপৰে। আজি কৰোড়পতি এজন মানুহ আহি ভাগৱত শুনিব জানো? বা ধনী ঘৰৰ ব্যক্তি এজনে নাম শুনিব জানো? ভগৱন্ত তেওঁ ঘৰলৈ নিজে যাব লাগিব। গতিকে আপুনি যদি ভগৱন্তৰ ওচৰলৈ আহে, আপুনি অনন্ত গুণৰ অধিকাৰীও হ'ব পাৰে। গতিকে ভগৱন্তই আপোনাক টকা পইচা নিদিবও পাৰে, সুখ কিন্তু যথেষ্টখিনি দিব, পৰমানন্দ সুখটো দিব। কি? আপুনি বিচৰা সুখকেইটা ভগৱন্ত দিলেই আপুনি আনন্দময় হ'ব। ধন টকা পইচা কিয়? যদি তোমাৰ ঘৰখনত যদি সুখেই নাথাকে, টকা পইচা থাকি কিবা সুখ হ'ব জানো? সতি সন্তান ভগৱন্তৰ পৰা বিচাৰি ল'লে, ল'ৰাও বিচাৰি ল'লে, ছোৱালীও বিচাৰি ল'লে, কিন্তু পঢ়াই শুনাই চাকৰি দিব নোৱাৰিলে, কিবা সুখ হ'ব জানো? বোলে ল'ৰা ছোৱালীয়ে 2টা জন্ম দিলোঁ, কিন্তু এটাও শিক্ষাত নহ'ল, কিবা কাম হ'ব জানো? এতিয়া ভগৱন্তই যদি কৃপা কৰে, সকলোবোৰ শুদ্ধমতে হ'ব। আৰু ভগৱন্তৰ নামত যদি গোটেইবিলাক অৰ্পণ কৰে, তোমাৰ ঘৰ দুৱাৰ টকা, তোমাৰ ধন টকা পইচা তুমি মাত্ৰ চলাবলৈ দিছে। আমাক এতিয়া ভাড়াতহে দিছে, এই ঘৰখনো ভগৱন্তই ভাড়াত দিছে, খাবলৈ কৰিবলৈ আমাক আহাৰখিনি ভাড়াত দিছে। গোটেইখিনি খুৱাই বুৱাই যিদিনাখনে তেওঁ মন যাব লৈ গুচি যাব, গোটেইখিনি ভগৱন্তৰ হাতত। গতিকে
এতেকে বান্ধৱ হৰি তাংক মূৰ বুলি ধৰি ৰক্ষা কৰি ফুৰা সৰ্বক্ষণে। গতিকে সৰ্বক্ষণে ভগৱন্তই আপোনাক কৃপা কৰি গৈ থাকিব। মানে নিমিৰাই কি হৈছেগৈ, সৰ্ব অংগ পুলকিত হৈ গৈছেগৈ। যেতিয়া ভগৱন্তৰ গুণ গৰিমাখিনি ক'বলৈ লৈছে, বান্ধৱ হৰি বুলি কৈছে, নামক যি সদায় স্মৰণ কৰে বুলি কৰে, সেইজন প্ৰিয়তম। যিজনে সুমৰণতে সেইজন একে ভগৱন্তৰ আপোনতকৈ আপোন। গতিকে এই কথাখিনি শুনাৰ পিছত নিমিৰাই মনটো একেবাৰে কি হৈছে, অংগ পুলকিত হৈ গৈছে, প্ৰেম একে দৌৰি গৈছে। কথাবিলাক মানে জানি যিমানে গভীৰতা, এতিয়া ভাগৱতৰ শাস্ত্ৰৰ ওচৰলৈ নাহিলে আপুনি একো বুজি নাপাব। সাধু সংগলৈ অহাৰ লগে লগে আপুনি ভাগৱতৰ এতিয়া ৰসৰ মাজত সোমাই যাব, আপুনি ক্ৰমান্বয়ে আগবাঢ়ি গৈ থাকিব। গতিকে মানে আপোনাৰ মন প্ৰাণবিলাক ভাগৱতৰ মাজত সোমাই যাব, শৰীৰ দবিৰ হৈ যাব, দুখ বেদনাবিলাক কমি যাব, গতিকে বেয়া গুণবিলাক আঁতৰি আঁতৰি গৈ থাকিব। আঁতৰি আঁতৰি গৈ থাকিলে আপোনাৰ 3টা তাপৰ পৰা মুক্তি হৈ আছে। কেনেকৈ জম যে লাগি আছে 3টা, এই ইয়াৰ মাজত সোমাই গ'লে জমকেইটা এৰাই গৈ থাকিব। আপুনি মানে এই যে কৃষ্ণ নাম শুনি আছে, মৃত্যুৰ সময়ত আপোনাৰ কৃষ্ণ নামটোৱে উপকাৰ কৰিব। যে কৃষ্ণ মানে বোলে তেওঁ ঈশ্বৰৰ নাম লৈ থাকোঁতে ভগৱন্ত গতি হ'ল। কয় নহয় যে মানুহজনে কালি ঈশ্বৰৰ নাম লৈ থাকোঁতে পৰম গতি পালে। বোলে তেওঁ আজি 3-4 দিনৰ পৰা ভকতৰ সংগত লাগি থাকোঁতে ৰাতিপুৱালৈ পতংগে গ'লেই, মানে ঈশ্বৰে তেওঁক কৃপা কৰি লৈ গৈছে। তেওঁ মানে বিচনাত পৰি যাতনাত কেকাই থাকিবলগীয়া নহ'ল আৰু। সেই যে যাতনাবিলাক যে এৰিব, সেইবিলাকৰ পৰা মুক্তি হৈ যাব, মানে কমাই দিব ভগৱন্তই। গতিকে ভগৱন্তই ভকতৰ দুখ কেতিয়াও দেখিব নোৱাৰে, ভগৱন্ত পৰি থকাটো কেতিয়াও দেখিব। এতিয়া আপোনালোকে একেবাৰে ডাইৰেক্ট এটা কথা চিন্তা কৰক, আপোনাৰ কৰোণাৰ সময়ত গোটেই কেনেকুৱা অৱস্থা হৈ গৈছে, ঘৰৰ মানুহক চিনিব পৰা নাছিলে, কিমান মানুহ ঢুকাই গ'ল। কিন্তু ভকত ক'ৰবাত ঢুকুৱা শুনিছে জানো? ভকতক ক'ৰবাত ক্ষতি হোৱা দেখিছে জানো? গতিকে ভকতক তাৰ মাজেদিয়ে বচাই লৈ গুচি গ'ল। অভকতবিলাকৰ কথা বেলেগ, সেইবিলাক ভগৱন্তৰে কৃপা হৈছে। কৰোণা চিনা মহামাৰী দি ভগৱন্তৰে কৃপা। এইবিলাক গোটেইবিলাক পৰিকল্পনাবিলাক চব ভগৱন্তৰ। আপোনাৰ শৰীৰত লুকাই থকা এই দুৰ্বুদ্ধি সুবুদ্ধিবিলাকো ভগৱন্তৰে কৃপা। ভাগৱতৰ অনুষ্ঠানলৈ অহাটো আপোনাৰে কৃপা, ভগৱন্তৰে কৃপা। কাৰণ ভগৱন্তই কৈছে, মোক যিজনে জানে অনাদৰি কৰ্মবিলাক এৰি মোৰ ওচৰলৈ যিটো আহিছে সেইজনহে মোৰ। ভান্দনা কৰি মোক যিজনে আহিব লাগে কাৰণে যে সেইজনটো মোৰ কেতিয়াও নহয়। গতিকে সেইজনৰ কথা ভগৱন্তই কেতিয়াও চিন্তা নকৰে। ভগৱন্তই ভকতৰ কথাহে চিন্তা কৰে, ভকতৰ দুখত জঁপিয়াই পৰে। সেইকাৰণে মানে এদিন এজন মানে ধোবাই কাপোৰ ধুই আছে, কাপোৰ ধুই ৰাস্তা কাষতে মেলি থৈ গৈ আছে। সিফালৰ পৰা মানে ভকত এজন আহিছে ঈশ্বৰৰ নাম লৈ, ব্ৰহ্মা আদি কৰি গাই আহি আছে। গাই আহি মানে বাপজনে মানে ধোবাই কাপোৰ মেলি থৈছিলে, নেদেখিলে, কাপোৰত উঠি গ'ল। উঠি যোৱাৰ লগে লগেতো মানে ধোবাটোৱেতো মই ইমান কষ্টৰে চাৰ্ফ চেবন দি দিব কাপোৰ ধুই দিছোঁ, তই গচকি দিলি, লাখতি এডাল লৈ মাৰিবলৈ খেদি আহিছে। ইফালে ভগৱন্তই লক্ষীক চালা মাৰি থৈ ওলাই আহিছে, তুমি ক'লৈ যোৱা বোলে মোৰ ৰ'বা, মোৰ ভকত বিপদত পৰিছে। আহি পেলাই মানে ভগৱন্ত সাক্ষাৎ পালেহি। পোৱাৰ লগে লগে যেতিয়া মানে লাখতিডাল দাঙি লৈ আহি আছে, ভকতজনেও ব্ৰহ্মা আদি কৰি লাষ্টৰ ঘোষা ভাগ গাবলৈ নাপালে। তেওঁক যেতিয়া লাখতি লৈ মাৰিবলৈ আহিছে, অহাৰ লগে লগে তেওঁ শিল এটা দাঙি লৈছে মাৰিবলৈ। মাৰি লোৱাৰ লগে লগে ভগৱন্ত ঘূৰি গুচি গ'ল। মানে লক্ষীয়ে সুধিছে, তুমি যাওঁতে কান্দি গ'লা আৰু আহিছা, যাওঁতে হাঁহি গ'লা আৰু আজি আহোঁতে কান্দি আহিছা বোলে, কি ক'বা? ভকতৰ মানে দুখ দেখি মই মানে চকু পানী ওলাইছে। কিয়? বোলে মই ইমান সুন্দৰকৈ তেওঁক সহায় কৰিবলৈ গ'লোঁ, তেওঁ আগতে শিল এটা ধৰিয়েই ল'লে, গতিকে তেওঁক এৰি থৈ মই গুচি আহিলোঁ আৰু। কাৰণ যদি ভগৱন্তই আহি কিবা কৰিলেহেঁতেন, গতিকে তেওঁ যেতিয়া নিজে সিদ্ধান্ত ল'ব পাৰে, তেতিয়াহ'লে ভগৱন্তই কৈছে মোৰ তাত আৰু একো কাম নাই, তেওঁ নিজে কৰিব পাৰেই যেতিয়া। গতিকে দায়িত্বটো ভগৱন্তলৈ দিব লাগিব। ভগৱন্ত প্ৰভু, এতিয়া আপোনাৰ গৃহতো কিবা অথন্তৰ কাজিয়া লাগিব পাৰে, বোলে নাই প্ৰভুৱে ঈশ্বৰে কৃপা কৰিব। আৰু আপুনিয়ে যদি হেতা তলীয়া দাৰ একোতেই দাঙি লৈ আপুনিয়ে ভগৱন্তই ক'ব, তই পাৰই যদি চিন্তা কৰ আৰু মই কৰিবলগীয়া নাই আৰু। তাৰপিছত অশান্তি ঘৰত হ'ব। সেই লগাই দিয়া মানুহটো ভগৱন্ত, কাজিয়াখন লগাই দিয়া মানুহটো ভগৱন্ত, ভাঙি দিয়াখনো ভগৱন্ত। চাওকচোন, কোনোবা ঘৰত ভগৱন্ত ভকতি থকা মানুহৰ ঘৰত মানে আপুনি ৰাগ জাল হাই কাজিয়া একো নাথাকে, কিন্তু টকাই পইচাই উভৈ নদী থকা মানুহৰ ঘৰতে হুলস্থুল হৈ থাকে। ভগৱন্ত বস্তুটো নাই। ভগৱন্তক
নামৰ মাজেৰে বান্ধি ৰাখিব লাগিব, তেতিয়া ভগৱন্তই থাকিব। আৰু ভগৱন্তৰ মাজত যি কাজিয়া পেচাল লগাই দিয়া মানুহজনে ভগৱন্ত। এতিয়া আপুনি চাইকেলখন লৈ ওলাই আহিছে বজাৰ কৰিবলৈ যাবলৈ, গতিকে ভগৱন্তই আপোনাৰ কৰ্ম এৰি পেলাই সন্ধিয়া গুৰু সেৱা কৰিব লাগে। আইগৰাকীয়ে জুলম আপোনাক পঠিয়াই দিলে চাইকেলখন লৈ, গৈ আগত কুকুৰ এটা পৰিল, চাইকেলখনৰ পৰা পৰিল। জগৰীয়া কিন্তু ভগৱন্ত নহয়, জগৰীয়া হয় কুকুৰটোহে। কুকুৰটো আপোনাৰ আগত আহি পৰিল চাইকেলৰ আগত, বোলে মই নপৰিলোহেঁতেনে, কুকুৰটোহে আগত আহি জাপ মাৰি দিলে। কুকুৰটোনো আহিল ক'ৰ পৰা সেই সময়ত? তাৰমানে ভগৱন্তই কৃপা কৰিছে, তই মোৰ কৰ্ম এৰি নামঘৰৰ ভাগত এৰি পেলাই তই আকৌ দোকানত বা ৰৌ মাছ কিনিবলৈ গৈছ, গতিকে তোক বাটত এক্সিডেণ্ট নহয় চাইকেলৰ পৰা পৰিবলৈ কি কয়। কিন্তু ভগৱন্তই কিন্তু দায়িত্ব নলয়, কৈছে তুমি অকৰ্তা, কৰ্ম তুমি চব কৰা, ঘৰত যুদ্ধ লগোৱা তুমি, গতিকে তুমিয়ে। সেইকাৰণে কৈছে যে সেইজনেই কালান্তক বাঘ, তেওঁ কাজিয়া লগা মানুহজনো এইজন, ভাঙি দিয়া মানুহজনো এইজন, সৃষ্টি কৰাৰো এইজন পালন, গোটেইখন এওঁৰে পৰিৱেশত হৈ থাকে। আপুনি নাভাবিব ঘৰখনত যে 5জন 6জনৰ মেম্বাৰৰ ভিতৰত এজন বিৰোধী থাকিবই, যদি ভগৱন্ত নাথাকে গৃহত। সি এজনে মানুহে গোটেই উলট পালট কৰি থাকিব, বোলে 7জনীয়া ককাই ভাইৰ মাজত ডাঙৰটোৱে বোলে মদ খায়, সিয়ে গোটেই ঘৰৰ মানুহক মদাহী কৰি থৈ দিয়ে, বোলে তোৰ বাপেৰে মদাহী, কয়নে নকয়? গতিকে বাকীখিনিয়ে মদ নেখালেও গোটেইখিনি এনেই মদাহী, গতিকে এজনে বেয়া কৰিলে গোটেইখিনিয়ে হ'ব। গতিকে হয় কথাটো, মানে ভগৱন্ত সেইকাৰণে আউল লগাই থাকিব, আপোনাৰ সংসাৰখনত আউল লগাই থাকিব। গতিকে মোৰ নাম নলোৱালৈকে কৈছে তই মোৰ নাম ল'বই লাগিব, তই মোৰ নাম নোলোৱাকৈ মই তোক বেকাকৈ হ'লেও ল'ম। কুকুৰৰ চিগাৰৰ আত্মাৰাম বুলি যে কৈ থাকিছে নহয়, কিছুমান চাবচোন নামলৈ নাহে, কিন্তু ডাঙৰ কুকুৰ এটা গা পা ধোৱা পায়খানা কৰা ৰাতিপুৱা ৰাস্তাই ধৰি ঘূৰাই পৰা কৰি থাক, ভগৱন্তৰ কৰ্ম কৰাই থাকিব। সেইটো ভগৱন্তৰ আত্মা তাত সোমাই আছে। গতিকে কুকুৰৰ কৰ্মটো আপুনি কৰি থাকিব লাগিব, গা ধুৱাব লাগিব, বিলাসী চাবোন আনি গা ধুৱাব লাগিব, নানাবিধ খুৱাব লাগিব। মোকহে নামানো, মোৰ কৰ্ম তই কৰি থাকিব লাগিব। গতিকে বেকাকৈ হ'লেও আপোনাৰ নাম লোৱাই থাকিব, আপুনি বুজিহে নাপাব, গোটেইবিলাক কৰ্ম আপোনাৰ দ্বাৰাই কৰাই থাকিব। গতিকে সেইকাৰণে কৈছে চিধা ৰাস্তাৰে মোৰ ৰাস্তালৈ মোৰ হৈ অনাদৰি কৰ্ময়ে মোৰ কৰ্ম কৰ, মোৰ হৈ যাবিগৈ মই লৈ যাম। তাতো এটা কথা আছে, যদি বিচাৰি আহোঁতে তই ভান্দনা কৰি আহিছ, তই মানে সেইবিলাকতে ভুগি থাকিব লাগিব। কাৰণ মই দিনৰ পিছত ৰাতি আন্ধাৰ কৰি থৈছোঁ নহয়, অৱসান কৰিছোঁ, পাপো পুণ্য কৰিছোঁ যে। গতিকে সকলো যদি মোৰ হৈ যায় তেতিয়াহ'লে মানে হেৰি নহ'ব। গতিকে সেই আদি সত্য যুগতে মানে ভগৱন্তই যেতিয়া ভকতক অনুষ্ঠানলৈ আনিব বিচাৰিছিল, মানে তেতিয়া মানে মানুহবিলাক উলংগ আছিল নহয়। তাৰপিছত মানুহবিলাকে গুহাতহে থাকিছিল, খোৱা বোৱাৰ কোনো হেৰি নাছিলে, বনৰীয়া হিংস্ৰ জন্তুবিলাক কেঁচাই ধৰি খাই থাকে। ভগৱন্তই দেখিলে নাই এই মনুষ্যবিলাকক অলপ চিডিল কৰিব লাগিব। গতিকে ভগৱন্তই কি কৰিলে, প্ৰকাণ্ড একোৰা জুই ধৰাই পেলাই জীৱবিলাক জুইত পেলাই দি পোৰাই দি মনুষ্যক খাবলৈ দিলে। মনুষ্যক যেতিয়া খালে, প্ৰথম দিনাখন মাংস খালে, এদিন খালে, দুদিন খালে, পোৰা মাংসটোৰ টেষ্টটো বেলেগ পালে, খাই ভাল পোৱা হ'ল। খাই ভাল পোৱাৰ লগে লগে ভগৱন্তই ক'লে তোমালোকে এনেকৈ খালে নহ'ব। বোলে কেনেকৈ খাব লাগিব? বোলে এনেকৈ লাইন কৰি কঠ পাৰি পেলাই বহি পেলাই এজন মানে মহন্ত পাতি দিলে, তুমি এটা কিবা সেৱা ভোৰ ভৰাই আশীৰ্বাদ দিয়া, কিবা এটা দিয়া। বামুণ এটা লগাই দিলে, এই বামুণে মন্ত্ৰ গাব, তাৰপিছতহে খাব পাৰিব। সেই বামুণৰ সৈতে মন্ত্ৰ গাই গুৱাই খুৱাই আছে আৰু অনাগল খুৱাই আছে। খুৱাই ক'লে বোলে নহয়, মন্ত্ৰ গাই থাকিলে নহ'ব, তুমি লৈ নাম তাল বজাই পেলাই কীৰ্তন পাঠো কৰিবহে লাগিব। তোমালোক সেইবিলাক কৰি থাকিলে সুস্থ নহয়। নাম গোৱা, তাল বোৱা, এনেকুৱা কৰা, তাল বজাই প্ৰসংগ কৰিবলৈ এনেকৈ লাইনলৈ লৈ আহিল। সেই আহোঁতে মানে ভগৱন্তৰ কৃপা সেই বামুণটো সিফালে কেৰাইকৈ থৈ দিলে, থাক তয়ো থাক। তাৰমানে তয়ো কৰ্ম মাৰ্গবিলাক বতাই থাকিবি, মানুহক কৰি থাকিবি, সিহঁতে তেনেকৈ চলি থাকিব। মানে বিপৰীত এইবিলাক কৰ্ম কৰি থাকিব, কৰ্মৰ মাৰ্গবিলাক গুৰুজনাই জন্ম হওঁতে এইবিলাক কমপ্লিট কৰি পেলাব নোৱাৰিলেহেঁতেন জানো? গোটেইবিলাক চিধা কৰি পেলাব পাৰিলেহেঁতেন, এক কৰি পেলাব পাৰিলেহেঁতেন, গুৰুজনাই নাই কৰা। ভগৱন্ত তেজপুৰলৈও আহিছে, নৰকাসুৰ পাহাৰলৈও আহিছে, উত্তৰ পূৰ্বাঞ্চলেও আহিছে, ভগৱন্তই এক কৰি থ'ব পাৰিলেহেঁতেন, নাই কৰা। যদি গোটেইবিলাক মোৰেই হৈ যায় তেতিয়া মই সংহাৰ কৰিম কেনে? সেইকাৰণে কৰ্মৰ মাৰ্গবিলাকো ৰাখি থৈছে, বিয়াসৰ সৈতে সেইবিলাকো কৰি আছে। সেইবিলাক অনাদৰি কৰ্ম কৰি থাকিব, তেওঁলোকে নিজে ভুগি থাকিব, তুমি কিন্তু লাইনলৈ আহি থাকা, এইবিলাক মধ্যমলৈ আহি থাকে। সেইকাৰণে 4টা যুগৰ 4টা ধৰ্ম
ধ্যানৰ যুগত ধ্যান, যজ্ঞৰ যুগত যজ্ঞ, তপৰ যুগত যজ্ঞ, কলিত নামৰ নাম দিছে। তুমি সেইবিলাক যদি আজৰি তাৰপৰা লৈ আনা, ভগৱন্তই সেইবিলাক নাচাওঁ বুলি কৈছে। মই এতিয়া তোমাক নামহে দিবলৈ ল'বলৈহে দিছোঁ। তুমি যদি এতিয়া যজ্ঞ কৰি থাকা, তুমি ফলটো ক'ত পাবা? তোমাক মই সেইবিলাক দাপৰতে পূজা কৰিবলৈ দিলোঁ। এতিয়া যদি তুমি পূজা কৰা, তুমি ক'ত পাবা? আৰু এতিয়া পূজা কৰিলে তোমাৰ ফল নধৰিব। কিয়? বামুণে মদ খাই যদি মন্ত্ৰ গালে তেতিয়াহ'লে ভুল হ'ল। বামুণে যদি পাত লুটিয়াই থৈ গ'লে মন্ত্ৰ ভুল হ'ল। বামুণে যদি মগুখিনি শুদ্ধতা নাই, মগুত দৰৱ দিয়া আছে, কলত দৰৱ দিয়া আছে, গাখীৰত গৰুৱে ইউৰিয়া খাইছে, গোটেইবিলাক অশুদ্ধ, ভূমি অশুদ্ধ। গতিকে সেইবিলাক কৰিবলৈ যাওঁতে জনক ৰজাই 12 বছৰ 14 বছৰ হাল বাই তাৰপিছতহে যজ্ঞ কৰিছে। গতিকে তেতিয়াৰ পৰিৱেশটো বেলেগ আছিলে। আৰু এতিয়া যদি সেইবিলাক কৰিবলৈ যায়, তেতিয়াহ'লে ফল নধৰিব বুলি কৈছে। যিটো ফল পাব লাগিব সেইটো নাপাব, পাব, কিন্তু যিমানটো ফল পাব লাগিব সিমানটো নাপাব। কিন্তু নাম ল'লে তাতকৈ পূৰা পাব। পাৰ্থক্যটো সেইটোৱে বুজাইছে। আমাৰ নুবুজে এতিয়া মানুহে কি কৰিব। গতিকে দেউতাৰ দিনৰ পৰাই কৰ্ম কৰি আছে, দেউতাৰ দিনৰ পৰাই চলি আছে, পৰম্পৰা চলি আছে, ভগৱন্তই থাপি গুটি থৈছে, কৰি থাক। কৃষ্ণ কৃষ্ণ কৃষ্ণ। হৰিষে আকুল ভাৱ কতো সিহৰৈ গাৱ, গাৱে গোবিন্দৰ গুণ গীত, কতো ফুৰৈ জুমি জুমি, কৈত যাইবা কৃষ্ণ তুমি, পাইলো পাইলো বুলি কৰে নিত্য, কৃষ্ণ গাহে যে নধৰে সংসাৰ কনো সুমৰে, নথাকৈ চেতন শৰীৰত, চিত্তেনেৰে চক্ৰ পানী কপতি দাম্ভিক লোক, হৰিৰসে হুয়াম মত। কৃষ্ণ। হে ৰাম বৈষ্ণৱ বোলক মুক, কপতি দাম্ভিক লোক, হেন ভাৱ দেখাই আলোকত, নুহিকে তাহাৰ মত, যিটো মহাভাগৱত, তাংক পাইলে তৰে দি জগত, হে ৰাম হৱে সিও কৃষ্ণ প্ৰাণ, মিলে তাত মহাজ্ঞান, সমস্ততে দেখে গোবিন্দক, আকাশ পৃথিৱী জল, জ্যোতি বায়ু ৰসাতল, নদী নদ চৌপদ চত। গতিকে যতলতা তৰু তৃণ, কাহা কোনে দেখৈ ভিন্ন, হৰিৰ শৰীৰ বুলি মানে, সবাকো প্ৰণামৈ মনে, নাম স্মৰৈ অনুক্ষণে, কৃষ্ণ বিনে আনক জানে। কৃষ্ণ। এতিয়া মানে কৃষ্ণ গাহে ধৰিলে আৰু আপুনি নিস্তাৰ নাপায়। কিয়? কৃষ্ণ গা মানে ভগৱন্তৰ দ্বিতীয় মায়া। কৃষ্ণ গা ভগৱন্তৰ
যদি ৰাস্তাৰে আছে পাপ আৰু পুণ্য সৃষ্টি কৰি দিছে পুণ্যৰ দুৱাৰে যদি আপুনি আহিবলৈ পালে তেতিয়া ভগৱন্তৰ হ'ল আৰু ভগৱন্তৰ যদি বিমুখ কৰ্ম কৰিলে কৃষ্ণকাহে ধৰিলে আৰু তাক মানে সেই গাহৰ পাখি তৰণি নাপায় ভগৱন্তই তাক জ্বলা কলা দেখুৱাই থাকিব মানে সি মানে দাম্ভিক অহংকাৰী যিবিলাক এইবিলাকতো ভগৱন্তৰ গুণ নাম গৰিমা ল'বলৈ নিবিচাৰে জ্ঞান মাক কৰ্ম মাক এইবিলাকতে তেওঁলোক ৰতি হৈ থাকিবলৈ পৰে গতিকে সিহঁতে অলৌকিক কৰ্মবিলাক কৰি ভাল পায় যিবিলাক কৰ্মত ভগৱন্ত য'ত সন্তুষ্ট নহয় ভগৱন্তক নুসুমৰে ভগৱন্তৰ গুণ গৰিমা নাগায় কৃষ্ণ বোলে অনুষ্ঠান ভাগ কৰিবলৈ মানে হেৰি নকৰে গতিকে অন্য কৰ্মবিলাক কৰিবলৈ তেওঁলোকে হেৰি কৰি ফুৰে যাতে সিহঁতে নিজে বোলে মানে এতিয়া ধৰক বৈষ্ণৱ বোলাবলৈ বিচাৰে দম্ভিকবিলাকে এতিয়া যে ভাগৱততে আজিকালি এনেকুৱা হৈছে ভাগৱত অনুষ্ঠান কৰিব পাৰিলেই ভাগৱতৰ দুটামান ব্যাখ্যা দিব পাৰিলে নাম পাঠ কৰিব পাৰিলে মানে মোক কোনে পায় আৰু তাৰমানে সেই দাম্ভিক হ'ল আৰু তাৰমানে মোকে বৈষ্ণৱ বোলক মোকে ব্যাখ্যাকাৰ বোলক মোকে আমুক বোলক ময়ে জানো গোটেইখিনি সেইটোতো গুণ নহয় ভগৱন্তৰ এই অমৃত সাগৰৰ গোটেই চাৰা জীৱন ভগৱন্তৰ মায়া ভগৱন্তই নাজানে ভগৱন্তৰ গুণ গৰিমা ভগৱন্তই নাজানে সামান্য আমি মনুষ্যে কি জানিম কি গম পাম এই ক্ষীৰ সাগৰত এইখনত কিমান গুণ গৰিমা আছে দিনে ৰাতিয়ে কৈ থাকিলেও ইয়াৰ ওৰ নপৰে কেতিয়াও অন্ত নাপায় যিমানেই মঠিব যিমানেই পেৰিব ই অমৃত বৰিখন হৈ গৈ থাকিব প্ৰত্যেক কথাৰ অৰ্থ লগত ই অমৃত বৰষি গৈ থাকিব গতিকে কৃষ্ণ যেতিয়া কৃপা হ'ব গোটেই কৃপা হ'লে গোটেই কৃষ্ণময় হ'ব এতিয়া আমাৰ কৃষ্ণময় হ'বলৈ হ'লে বহুত কঠিন কিয় গতিকে আপুনি যদি আপোনাৰ শৰীৰত যদি চিকুটো মাৰি দিলে দুখ পায় বুলি গম পায় অনুভৱ কৰে গতিকে অন্যৰ গাটো যদি চিকুট দিলে দুখ পায় বুলি জানিব লাগিব এতিয়া ভগৱন্তই কৈছে গোটেই একেবাৰে সৰ্ব জীৱবিলাকতে মই বিৰাজমান হৈ আছোঁ কিন্তু এতিয়া আপোনাৰ পৰিয়ালৰ জীৱবিলাকেই উপৰি জন্ম হৈ আহি আপোনাৰ ঘৰত বাস কৰি আছে ছাগলীটো গৰুটো পাৰটো হাঁহটো গোটেইখিনি চাবচোন আপোনাক কুকুৰটোৱে ৰাতি 12টাতো চিনি পায় কিন্তু বাহিৰা মানুহজনকতো সি গালি কামুৰিবলৈ খেদি আহে গৃহস্থক চিনি পায় কিন্তু আপোনাক মানে বাহিৰজনক চিনি নাপায় তাৰ অৰ্থটো তাৰমানে ভগৱন্তই তাক জ্ঞান দি থৈছে গৰুটোৱে যিমান 10 কিলোমিটাৰ আঁতৰত থ'লেও ৰাতি 12টাত থ'লেও আপোনাৰ ঘৰ ওলাই যাব তাৰমানে জ্ঞান দি থৈছে গতিকে এই কৰ্মবিলাক আপোনাক কৰি থ'বলৈ জ্ঞান দি থোৱাৰ কাৰণে আপোনাক সেইবিলাক কৰ্ম কৰি আছে গতিকে সেই বৈৰভাৱে আহি আপোনাৰ ঘৰত আছেও যদিও এতিয়া আপোনাৰ ঘৰৰ ছাগলীটোৱে আপোনাকে পিতৃ মাতৃ বুলি ভাবিছে আপোনাৰ পাৰটোৱে হাঁহটোৱে আপোনাকে মাই বাপ বুলি ভাবিছে কাৰণ এইবিলাক জীৱ এতিয়া আপুনি যিবিলাক জীৱ বধ কৰি খাই যাব আকৌ আপুনি উপৰি জন্মত আপুনি জন্ম লৈ আহি সেইবিলাক জীৱ হ'বলৈ আপোনাৰ নাতি নাতিনীয়ে সেইবিলাক আকৌ আপোনাক বধ কৰি খাব বিনিময় তাৰমানে সেইকাৰণে কৈছে বৈৰভাৱে চিন্তি বাহা মোক কল্পকালে পায় এতিয়া গৈ পেলাই খান্দা ধৰি থাকিব তই যে এইটো জন্মত যে মোক খাই গ'লে আকৌ তোমাকো কাটি খাব তুমি এতিয়া যিবিলাক জীৱ মাৰি খাইছা গতিকে তুমি তোমাৰ পৰিয়ালৰ নিচিনা হাঁহ পাৰ ছাগলীকেইটাই তোমাকো যদি আপোন বুলি ভাবিছে তুমি তাক সন্ধিয়ালৈ আলহী আহিলে কিয় মুচৰি মাৰি পেলালা গতিকে আমি সকলোকে আত্মসময় দেখিব নোৱাৰোঁ কিয় আমাৰ নিজৰ সুখটোৰ কাৰণে ক্ষুদ্ৰ সুখৰ কাৰণে অন্য জীৱটো আমি আনি পেলাই খাইছোঁ এই সুখবিলাক খাই যেন আমাৰ সুখ হ'ব দুখহে হ'ব এতিয়া মানুহে কয় মাছ খাব লাগে মাছ ভগৱন্তই উলিয়াইছে মাছ খাব লাগে হয় মাছ খাব লাগে কিন্তু মাছ খোৱা সকলে জানি থওক মাছে নোখোৱা জীৱ একো নাই মনুষ্য শৰীৰৰ পৰা সকলো জীৱ খাইছে তাৰমানে যি মাছ খাইছে গোটেই জীৱ খাবলৈ আৰু বাকী নাই মনুষ্য শৰীৰৰ পৰা আদি কৰি কাৰণ তেওঁৰ তেজে সোমাই আহিছে শৰীৰেদি প্ৰৱেশ কৰি ব্লাডত হৈ সোমাই আহিছে এতিয়া ছাগলীটো খাই আছে ছাগলীটো গোটেই সৰ্বস্ব তেজটো আপোনাৰ আহি শৰীৰত সোমাইছে আগৰ মানুহে শাল মাছ শিঙি মাছ খাবলৈ নিদিয়ে কিয় শক্তি বেছি গতিকে খং ৰাগ বেছি হ'ব তাৰ গুণবিলাক আহি সোমাই যায় তাৰ বেয়া গুণবিলাক এতিয়া শাল মাছৰ গুণটোবিলাক শিঙি মাছৰ গুণটোবিলাক সোমাই আহে এতিয়া ছাগলী তাৰপৰা খাই আপোনাৰ উপকাৰ নহয় তাৰ গুণবিলাকহে আপোনাৰ সোমাব বেয়া গুণবিলাকে সোমাব গতিকে এই জীৱবিলাক আত্মসম দেখিবলৈ কৈছে তুমি আত্মসম তোমাক যিখিনি ভগৱন্তই বাছি দিছে সেইখিনি খোৱা তুমি যদি সেইখিনি বাছি নোখোৱা তেতিয়া তুমি কিন্তু মোৰ গাত সেইকাৰণে কৈছে পাপো সৃষ্টি কৰি থৈছোঁ পুণ্য সৃষ্টি কৰি থৈছোঁ মই পাপ কৰিবলৈও হাক দিয়া নাই পুণ্য কৰিবলৈও হাক দিয়া নাই ৰাস্তা দুটা বনাই থৈছোঁ
কৰিলে তুমি নিজে ভুগিবাগৈ, নকৰিলে তুমি বাচি যাবা, সিটো জন্মত গৈ তুমি বাচি যাবা। এই জন্মত যদি ভকতৰ সংগলৈ নাহিল, ভকতৰ কৰ্ম যদি নকৰিলে পিছৰ জন্মত গৈ কুকুৰ হ'ব লাগিব। বোলে ভগৱন্তৰ নামত ৰাইজক বৰঙণিটোও নিদিয়ে, বোলে নামঘৰলৈও নাযায়, নিজেও ঘৰত সেৱা আভাস নাপায়, পিছৰ জন্মত কুকুৰ হৈ আহি দুৱাৰমুখত জিভা পানী পেলাই পেলাই গৃহস্থৰ মুখলৈ চাই থাকিবলৈ টঙিন নিয়াব, কেং কেং কৰি ৰাস্তালৈ যাব, আকৌ আহি পেলাই গৃহস্থৰ দুৱাৰমুখ পাবহি। চাবচোন কুকুৰটোক যিমানেই মাৰক ওচৰলৈ তাৰমানে কি আহিবই লাগিব খাবলৈ, গৃহস্থই মাৰিলেও আহিবই লাগিব, আৰু তোৰ স্থান হ'ব চুৱনি পাতত। গতিকে তই ভকতৰ সংগত নিদিলি, গতিকে তোৰ পিছৰ জন্মত চুৱনি পাতত তই খাব লাগিব। বোলে এই জন্মত সংসাৰৰ কথা ভাবি থাকোঁতেই ল'ৰা ছোৱালী জন্ম দিওঁতেই মানে ভাগৱত অনুষ্ঠান ভগৱন্তক বিচাৰিবলৈ সময় নাই, পিছৰ জন্ম গৈ গাহৰি হ'ব লাগিব, গাহৰি হৈ অজস্ৰ পোৱালি জন্ম দি থাক। বোলে তই জন্ম দিম বুলি কৈছিলি নহয়, এই জন্মটো দে, গতিকে সেই জন্ম দিব লাগিব, শুকৰ হ'ব লাগিব, গাহৰি হ'ব লাগিব। এতিয়া ইন্দ্ৰই মানে অমৃত খাই অমৃত পান কৰি সুস্থ হৈ আছে, গাহৰিটোৱে কৈছে তোমাতকৈ মই আৰু সুস্থ হৈ আছোঁ, মানে বিষ্ঠাবিলাক খায়, গতিকে সুখ দুইটাৰে সমান সুখ, গতিকে সেই সুখত তেওঁ সুখ আছে, তোমাৰ এইটো সুখত এইটো আছে। সেইবিলাক অনাদৰি কৰ্ম, কিন্তু চেতনা কিন্তু থাকিবই। আপুনি যে আপোনাৰ শৰীৰটোৰ জ্ঞানটো আপোনাৰ পৰিয়ালৰ মানুহক আপুনি বুজাব নোৱাৰে, সেইকাৰণে কৈছে 4 মুঠি জীৱৰ ভিতৰত 3 মুঠি জীৱকে মই কথা ক'বলৈ নিদিওঁ, এই মুঠিকে দিওঁ মনুষ্যক। 3 মুঠি জীৱই কথা ক'ব পৰা হ'লে পৃথিৱী হৈ নাথাকিলে এইখনে। সেইকাৰণে কৈছে বৈৰভাৱে চিন্তিব লাগিব। গতিকে পিছৰ জন্মত বোলে ময়ে এইখন গাঁৱৰ নামঘৰীয়া আছিলোঁ, মই এইখন ঘৰৰে হেৰি আছিলোঁ, আজি মই কুকুৰ হৈ বাহিৰত খাবলগীয়া হৈছে। কিয় হৈছে? তাৰমানে এই কৰ্ম ইয়াত সুস্থভাৱে কৰি নগ'লে পিছৰ জন্মত আহি এয়া হ'ব লাগিব। গতিকে আমাৰ ভকতৰ ভয় নাই, অভকতৰবিলাকৰ কথাহে কৈছে, আপোনালোকে ভয় খাব নালাগে। কৃষ্ণ কৃষ্ণ। শুনা সভা সদলোক কলিত সদ্গতি হৌক কৃষ্ণৰ কথাত দিয়া চিত পৰময় অমৃত ৰস মাধৱৰ নাম যশ জানাইছে পৰলোক বিত পুত্ৰ দ্বাৰা গৃহবাস মিছায়াতয় অভিলাষ হবে হবে নৰনিধি যত খানসা ধন ধান যাইবে যেতিক্ষণে প্ৰাণ সংগে এক ৰতিও লোক সভাসদসকল, তোমালোকে এতিয়াই শুনি লোৱা, যাব সময়ত কিন্তু তোমাৰ হাতত এটকাও নাযায়। জন্ম হওঁতেও তোমাক লোকে চোলা এটা পিন্ধাই দিছে, যাবৰ দিনাখনো তোমাক লোকে চেলেং এখন দি দিব লাগিব, তোমাৰ বুলি একো নাথাকে। তুমি আহিলাও সুদা হাতেৰে, যাবও লাগিব সুদা হাতেৰে। এখন হাতেৰে তুমি অৰ্জন কৰা ধন টকা পইচা পেলাবা, এখন হাতেৰে তুমি পাপ পুণ্যৰ বোজাটো লৈ যাবা। আৰু শুনা কলিত সদ্গতি হওক, তোমাৰ কি সদ্গতি হওক, কৃষ্ণৰ কথা চিত্ৰ দিয়া, কৃষ্ণৰ কথা শুনা, অন্য কথাবিলাক পৰিহৰা। 365 দিন কথা পাতিয়ে আছোঁ, ঘৰত পাতিয়ে আছোঁ, আজি যেনিবা কথা নাপাতিলোঁ, কিবা ক্ষতি হ'ব জানো? আজি ভগৱন্তত মই প্ৰাণটো লগালোঁ, আজি তোমাৰ কথাহে শুনি মই অন্য কথা নুশুনো, সেইটো হ'ব লাগিব। বোলে নামঘৰলৈ গৈছিলোঁ, বোলে তই নামষাৰ ল'লি, আজি বৰ ভাল লাগিলে, আমাৰ প্ৰাণজিত বাপু আহিল, নামষাৰো ল'লোঁ, ভাল লাগিল, তই মানে বৰ ভাল লাগিল দেই। আই দুগৰাকীয়ে কৈ গৈ আছে দেই, মই দিয়া কথাটো কৈছোঁ, বোলে প্ৰাণজিত গগৈ বাপে ভালকৈ ব্যাখ্যা দিলে, শুনি বৰ ভাল লাগিলে, তই কেনে পালি? মই চব ভাল পালোঁ, এই হেৰিয়াৰ নাৰিকলৰ লাডুটোহে ভাল নাপালোঁ, ভাঙিবই নোৱাৰি, টান। আৰে মইতো সেইটো কথা সোধা নাই নহয়।
গতিকে তই কেনে পালি সেইটোহে সুধিছে বোলে নাই আমি আৰু কি বোলে হেৰি নহয় তই দেখোন কোনোদিন ভাগৱতৰ অনুষ্ঠানলৈ নাহ আজি কি হ'ল তোৰ মনত পৰিলে না মই এনেই নাহোঁ এই পাঞ্জিত জাপানৰ মানুহটোক চাম বুলিহে আহিলোঁ আপোনাৰ জানো ভকতি হ'ব মই বাপজনাক চালে জানো আপোনাৰ ভকতি হ'ব বাপজনে কোৱা কথাখিনি আপুনি হৃদয়ংগম কৰিব লাগিব কলিত তোমাৰ সদগতি হ'ব তোমাৰ এইটো পৰলোকৰ বৃত্তটো তুমি লৈ যাব লাগিব পুণ্যৰ এইটো পাচিটো তুমি লৈ যাব লাগিব তেতিয়াহে তোমাক আকৌ ভগৱন্তই এইখন পৃথিৱীলৈ আনিব সেইকাৰণে জড়ভৰতৰ কথা শুনক জড়ভৰতে যে পুত্ৰ দ্বাৰা ধন চব অশাশ্বত এই জন্মত যদি আপোনাৰ কৰ্ম নকৰিলে এই জড়ভৰতে গৈ ঘাঁহ খাবলগীয়া হোৱা নাই জানো জড়ভৰত ইমান ধাৰ্মিক ৰজাজনো তেওঁ গৈ বিষয় সংসাৰত পৰি গৈ হৰিণাৰ লগত ঘাঁহ খাবলগীয়া হ'ল আমিও সেইবিলাক কৰ্ম কৰি সেইকাৰণে ভগৱন্তই নিজে কৰি দেখুৱাইছে তোমালোকক মই শিকাইছোঁ বুজাইছোঁ বুজিলে বুজিলোঁ আৰু নহ'লে গৈ সিটো জন্মত তুমি সেইবিলাক হ'ব লাগিব তুমি যত ধন সাঁচা সেইবিলাক চব অসাৰ চব কাঢ়ি লৈ যাব গতিকে তুমি যিবিলাক সাঞ্চি থৈছা এইবিলাক তোমাৰ অশাশ্বত আচল সত্যটো মইহে কি তুমি মোৰ গুণ নাম বিস্তাৰ কৰি যোৱা মোৰ নাম লৈ যোৱা মনুষ্য শৰীৰৰ এই দেহটো যে ধাৰণ কৰিলে 11টা দিনৰ 7টা দিনহে আপোনাক জিৰণি দিব 11টা দিনহে আপোনাক জিৰণি দিব এডাল চেনি জোকে এডাল ঘাঁহৰ পৰা ইডাল ঘাঁহলৈ বগাওঁতে যিমানকণ সময় লাগে সেই সিমানকণ সময় 7টা দিন তাৰমানে তৃতীয় দিৱসৰ পৰা 11 দিৱসলৈকে আপোনাৰ জীৱটো 7 দিন আপোনাৰ গৃহতে ঘূৰি থাকিব সময়কণ দিলে সেইকেইদিনত আপুনি শুদ্ধ হ'ব লাগিব ভাগৱত অনুষ্ঠান কৰি পেলাই তাক মানে কিবা যদি আছিলোঁ সেইকেইদিনত 7 দিনত ভাগৱত পাঠ কৰি দিয়ে আমাৰ ভাগৱত পাঠ কৰে সন্ধিয়া কেইদিন নাযায় একাদশ দিৱসৰ দিনাখন দহা দিনাখন মানে শ্ৰাদ্ধৰ দিনাখন আহে ভকতে বেয়া পাব নগ'লে সেই বুলি আহে কিন্তু সন্ধিয়া যে পাঠ এষাৰ ল'ব লাগে আমাৰো যে পুণ্য হ'ব নাহে তহঁত তিনিটাই গৈ নাম লৈ থাক হয় পাঠকজন আহে আৰু লগত দুজন আহে 3 দিনৰ পৰা সেইকেইজনো নহা হয় পায় মানে এই 11 দিনাখন আহে আৰু গৃহস্থই বেয়া পাব গতিকে শ্ৰাদ্ধৰ দিনাখন কম হয় ভোজৰ দিনাখন বেছি হয় পাঠ পাৰিবলৈ জেগা নাইকিয়া হয় গম পাইছেনে নাই এইবিলাক মই একদম গতানুগতিক কথা কৈ আছোঁ হয়নে নহয় গতিকে তোমাৰ যে লাভটো হ'ব আমাৰ সিদ্ধান্তটো ক'ত আজি মোক বাঘমাৰী প্ৰাথমিকলৈ মাতি আনিলে মোৰ সিদ্ধান্ত দি ভাগৱতৰ লগত মোৰ কি কৰি আছে এইবিলাক মোৰ লগত কথা নাই যে আজি ভগৱন্তৰ লগত ভগৱন্তৰ কথা শুনি আছোঁ এই কথাখিনি শুনাৰ পিছত ধন টকা পইচাৰ কথা নাহে ভগৱন্তই ধন টকা পইচা তুমি তোমাৰ বস্তু দি থাকিবা মোৰ এটা দৰকাৰ কিন্তু তোমাক মোক লাগে গতিকে পৰলোকৰ বৃত্ত তুমি লৈ যোৱা শৰীৰটো তোমাৰ পৰি থাকিব চোতালত পৰি থাকিব অকণমান সময়ৰ কাৰণে কান্দিব দাখন আকৌ উলিয়াই দিয়ে আকৌ গছকি ধৰি থাকে নিজে শ্মশানলৈ নি ঘূৰাই নিদিয়ে আকৌ যাব সময়ত কৈ কোৰখন কিন্তু এৰি থৈ নাহিবি কান্দিও আছে কিন্তু কোৰখন কিন্তু এৰি থৈ নাহিব এইবিলাক হয়নে নহয় কওক এইবিলাক চলন্ত কথা গম পাইছেনে তাৰপিছত শ্মশানৰ পৰা গা পা ধুই দেউতাইনো পইচা কিমান থৈছে সোধচোন সেই পাছবুক বিচাৰিব শ্ৰাদ্ধ কৰিব লাগিব নহয় এতিয়া তাৰপিছত এই ঘৰতে খাচি যিটো চাকৰি বাকৰি নাই সি কৰি আছে ইমান দিন বাপেকৰ লালন পালন কৰিলে দহাৰ দিনা একাশৰ দিন শ্ৰাদ্ধৰ দিনা এই গুৱাহাটীত থকাতে আনি একদম ডাঙৰ ডাঙৰ পিছৰে গোলা দি খুৱাই দিলে তাৰ নামটো সদায় থাকে সেই ঘৰত থকাটোৰ নাম নাথাকে হয়নে নহয় গতিকে এইবিলাক চব প্ৰাৰম্ভিক কথা গতিকে এই জীৱ এই এটা পৰি থাকিব আৰু ৰাতি হ'লে কোনো শ্মশানলৈও নাহে আৰু তয়ে যা মোৰ গাটো ভাল নহয় নাযায় ৰাতি মৃত্যু হ'লে শ্মশানলৈ ভকত নাযায় গা বেয়া বুলি ফাঁকি দিয়ে দিনত হ'লে অকণমান যায়হে যায় লেতেৰা কাপোৰটো পিন্ধি যায় ধুবহি লাগিব গতিকে সেই কথাবিলাক গম পাইছেনে আৰু বোৱাৰীজনীয়ে বুঢ়া মৰাৰ দুদিনমান আগতে নতুন লেপ তুলিবিলাক কাহিনী পচা তুলি কিখন আনি দিয়ে কাৰণ জুই লগাই পুৰি পেলাব হয়নে নহয় কওক আইসকল এইবিলাক আমাৰ গতানুগতিক হৈ থকা কৰ্ম এইবিলাক আপুনি গোটেই বনাব ঘৰটো আৰু আপুনি মৃত্যুৰ আগে আগে বাৰাণ্ডা এখনৰ চুক এটাত গৈ শুই থাকিবগৈ লাগিব কোনো নেদেখাকৈ ৰ'দ বতাহ নপৰা জেগা এডোখৰত শুই থাকিবগৈ লাগিব গতিকে সেইবিলাক যাতে নহওক সেইবিলাকৰ যাতে নাপাওক প্ৰভু ভগৱন্ত তুমি যাতে মোক তোমাৰ এবাৰ লৈ যোৱা ভালে ভালে যাতে এই যাতনাবিলাকৰ পৰা মুক্তি দি তুমি যাতে লৈ যোৱা তোমাৰ কিবা সেইখিনি কৰিবৰ কাৰণে সাধু সংগলৈ আহিব লাগিব আৰু ইয়াত অখৰা কৰিব লাগিব এতিয়া আমাৰ অখৰা কৰাৰহে বয়স এইটো এতিয়া আমাৰ যিখিনিয়ে এতিয়া আজি ভাগৱত শুনিব লাগে সেইবিলাক মানুহ নাই এইবিলাক আমাৰ উদীয়মান শিশুসকলে শুনিব লাগে তেতিয়া আমি কৰা ভুলবিলাক তেওঁলোকে অন্ততঃ নকৰিলে আমিতো নাজানি পেলাই কৰি পেলালোঁ
এতিয়াতো উপায় নাই আৰু গতিকে আমাক আৰু সেই তিনিটাৰ বাহিৰে আমাৰ গত্যন্তৰ নাই গতিকে দেহটোৰ প্ৰতি মমতা এৰিব লাগিব এই দেহটো মৰাৰ পিছত ইয়াৰ ভেলুৱেশ্যনটো একো নাথাকে কাঠ এডাললৈ যাব আপুনি মাছ এটা বজাৰৰ পৰা কিনি আনি খাইছে সেইটোও খ ঘৰত কুকুৰ এটা মৰিল পেলাই দিলে সেইটোও খ ছাগলী এটা বজাৰৰ পৰা মাৰি আনি দুপৰীয়া মাংস আনি ৰাতি খালে সেয়াও বাঢ়ি খ গতিকে সেই শবিলাক খাই পেলাই যদি অগতি গতি কৰি থাকা তুমি নিজে ডুবিবা গতিকে ভগৱন্তত তুমি বিলীন হ'বলৈ হ'লে ভগৱন্তই দিয়া নিৰ্দেশবিলাক তুমি আখৰে আখৰে পালন কৰিব লাগিব গতিকে মাছ মাংস খালে যে তুমি শক্তি হ'বা জ্ঞান হ'ব সেইটো কথাটো নহয় ভগৱন্তই তাৰ অনুসাৰে চব বস্তু তৈয়াৰ কৰি থৈ গৈছে আমাৰ ঘৰতে আছে বাৰীতে আছে চব খাই পেলাই আপুনি সুখে সন্তোষে চলি যাব পাৰিব গতিকে সকলোকে আত্মসম দেখিব লাগিব গুণী চাবা স্থিৰ মতি কৰিবা মই কোৱা কথাবিলাক তুমি গুণী চোৱা ভাবি চাবলৈ কৈছে স্থিৰ মতি কৰি চোৱা কৃষ্ণ বিনে আৰু গতি তোমাৰ নাই আৰু তাৰণ কৰা গতি নাই লৈও তান্ত শৰণ সত্ৰই তুমি এতিয়াও শৰণ আছে শৰণ এতিয়াও তুমি ল'লে এতিয়াও ভগৱন্তই কৃপা কৰিবা দয়ালু কৃপালু গুৰুজনাই আমাক উদ্ধাৰ কৰি লৈ যাব যাতে নজানি কৰি থকা কৰ্মখিনিত কৰি থকাৰ পিছত যেতিয়া জানি আহি গ'ব চাম কেতিয়াবা চোৰো পণ্ডিত হৈ যায় চোৰো ব্যাখ্যাকাৰ হৈ যায় যেন নজনা দিনালৈকে সি চোৰ কৰিলে যিদিনাখন চোৰ এই বিদ্যা এৰি ভাগৱতত ধৰিলে সি পটকে বোলে সিদিনাখনলৈকে তই চোৰ আছিলি সিদিনাখনলৈকে তই মদাহী আছিল আজি তহঁতই একেবাৰে ভাগৱত ব্যাখ্যা দিব পৰা হ'লে ভকতিয়ে লৈ আহিল বেয়াবিলাক ভগৱন্তই কাটি দিলে কাটি দিয়াৰ পিছত লৈ আহিল ভগৱন্তই গতিকে মানে মুচিও খুচি হ'ব পাৰে খুচিও মুচি হ'ব পাৰে কাৰণ জোতা চিলাই থকা মুচিটোৱে যদি অকলো সময়তে কৃষ্ণৰ নাম লৈ জোতা চিলাই থাকে সি খুচি হৈ যাব পাৰে খুচিজনে বোলে মই চব ভাগৱতৰ কথা জানোৱেই ভকতৰ সংগত গৈ ৰাতি ঠাণ্ডাত বহি থকাতকৈ মই চব জানোৱেই ভাগৱতৰ কি ক'ব গতিকে সি অসুচি গতিকে মুচিও খুচি হ'ব পাৰে খুচিও মুচি হ'ব পাৰে গতিকে সেই কথাটো যাৰ নামক শুনি তৰি কম্পে মৃত্যু তৰতৰি সুখে ধৰা টানৰ নাম গতিকে মৃত্যুৰ ভয় শুনি আপুনি এনেই কঁপনি আহিব বোলে আমুক ঢুকালেও মোৰো গতি নাইকিয়া মোৰো হাড়টো ঘূৰি আছে ময়ো কোনদিনাখন যাওঁ ঠিক নাই ভয় আহিলে বোলে দেউতাক নুশুনাবি দেউতাৰ হাড়টোক আছে আমুক ঢুকাইছে নহয় কালি ৰাতি আমাৰ জনাৰো গতি নাইকিয়া হ'ব গতিকে নুশুনাবি গতিকে লুকুৱাই ৰাখি দিয়া এগৰাকীয়ে বোলে তেওঁ এনেইহে হেৰি হৈছে গতিকে মৃত্যুৱে এনে আহি পিছে পিছে লৈ থাকিব এই মৃত্যুৰ পৰা তৰিবলৈ মৰম সম্বল ঈশ্বৰৰ নামটো ল'ব লাগিব বাৰু উত্তৰ উলিয়াব লাগিব যে দোষ আদোষবিলাক বিচাৰ কৰি চায় যে ই কোৱা কথাবিলাক সত্য নে অসত্য দুইটা পক্ষৰ কথাবিলাক মানে আলোচনা মৰমে কৰে এতিয়া প্ৰাকৃতজনেতো সেইটো নকৰে ভুলে শুধে সি ৩-৪বাৰ একেটা কথাকে কৈ থাকে সি নিৰ্দোষী চাবিত কৰিব বিচাৰে সেইজন হ'ল প্ৰাকৃত ভকত তেওঁ মানে অহংকাৰী ভকত তেওঁ মানে তেওঁটোহে শুদ্ধ দোষটো কৰিছে তেওঁ দোষটো ঢাকিবৰ কাৰণে বাৰে বাৰে তেওঁ প্ৰমাণ কৰিব বিচাৰিছে যে তেওঁৰ দোষটো নাই বুলি এতিয়া আমাৰ সমাজতো তেনেকুৱা মানি নলয় প্ৰাথমিক ভাগি যাবলগীয়া হয় এজনৰ ফালে এজনে কয় বোলে আপোনাৰ এজনে কয় গতিকে শুদ্ধতাৰ ওচৰ নাপায়গৈ অশুদ্ধটোকে শুদ্ধ বুলি মানি ল'বলগীয়া হয় সেইজন জানো পৰম ভকত হ'ব এতিয়া মধ্যমজনে বিচাৰ কৰি চায় যে হয় দে ঈশ্বৰতে এৰি দে এইবাৰলৈ ক্ষমা কৰি দে গতিকে সি যিটো ভুল কৰিলে বাৰ আগলৈ এনেকৈ ভুল নহওক বুলি ভকতৰ ওচৰত সেৱা থয় কেইজন মধ্যম ভকত সি মধ্যম আকাৰে মানে কৃপা কৰি পেলাই কিন্তু সি সমস্ততে ঈশ্বৰৰ মূৰ্তিটো দেখা পায় সেইজন ভকতে তেওঁ নিজক যেনেকৈ দুখ পায় আনেও দুখ পায় বুলি ভাবে মই অথনিয়ে কৈ গৈছোঁ গোটেইখিনি তেওঁ নিজকে ভাবে গতিকে ঈশ্বৰত সমস্ত তেওঁ নিজকে গোটেই ভাবে মই যেনেকৈ আছোঁ মোক ভগৱন্ত ঈশ্বৰে কৃপা কৰিছে গোটেই জীৱবিলাকো ভগৱন্ত ঈশ্বৰে কৰিছে সকলোকে সমা ধৰে এতিয়া দুখীয়াজন হয় এতিয়া যদি এই নামঘৰত যদি 10,000 টকা দান দিয়াটোক গামোচা পিন্ধাই যদি আদৰি আনে 10 টকা দিয়াটোক জানো আদৰি আনিব গতিকে দুইজনটো ভকতেই গতিকে সেই দুখীয়াজনে 10 টকা দিছে সেইও 10,000 টকা বুলি ভাবিব লাগিব তেওঁক সমান কৰিব লাগিব এতিয়া ভিক্ষাৰী এজন আহিছে ভিক্ষাৰীজনত সি পেটৰ তাৰণাত আহি পেলাই হেৰি কৰিছে তাকো সমান দেখিব লাগিব ঈশ্বৰ মূৰ্তি দেখিব লাগিব গতিকে আমাৰ চিন্তাধাৰা কেনেকুৱা হ'ব লাগিব গতিকে তৃণ তৰু লতা চব ভগৱন্তই সৃষ্টি কৰিছে সকলোকে ঈশ্বৰৰ মূৰ্তি দেখিব লাগিব অজ্ঞজনক ক্ষমা কৰিব লাগিব গতিকে অজ্ঞজনক যদি তুমি ক্ষমা নকৰা তোমাৰটোহে শুদ্ধ হয় বোলে মই নামাচাৰ্য পাঠাচাৰ্য মোৰটোহে শুদ্ধ হ'ব লাগে তেওঁ
অজ্ঞজনৰটো শুদ্ধ হ'ব নোৱাৰে। তেওঁ শুদ্ধ হ'ব পাৰে, মোৰ নামাচাৰ্যজনৰো মোৰ ভুল হ'ব পাৰে। মোক যদি কোনোবাই কয় বাপ আপোনাৰ আজি নামত ভুল হৈছে, হয় হ'ব পাৰে। আৰে তুমি মোক আকৌ শিক্ষা দিবলৈ আহিলানে? মই গোটেই ইমান ভাগৱতৰ তত্ত্ব জানো, মই প্ৰাসংগ কৰিব জানো, মোৰ ভুল হোৱাৰ প্ৰশ্নই নাই। মই যদি নামি ন অজ্ঞজনক হেৰি কয়, তেওঁ জনা এটা কথা ভুলটো শুধৰাইও দিব পাৰে, তেওঁ জানিব পাৰে, মোতকৈ তেওঁ জানিব পাৰে। সেইটো জানিব লাগিব, এতিয়া সমান সেইটো কৰিব লাগিব, চিন্তাধাৰাটো আনিব লাগিব আৰু ক্ষমা কৰিব লাগিব। সেইজনে মহাভাগৱত মধ্যম ভাগৱত। এইটো উত্তমৰ উত্তমজনৰ কথা ক'ব, তেওঁতোতো আৰু চিন্তা নকৰে। এই যে নিমখৰ কথা ক'লোঁ, আছেও নিমখ দিছেও নিমখ, ঈশ্বৰকে কথা। ভগৱন্তৰ লগত কথা পাতি থাকিব, ভগৱন্তৰ লগত হাঁহি থাকিব, কোনোবা সময়ত কান্দিব, কোনোবা সময়ত ভগৱন্তৰ গুণ গৰিমা গাই থাকিব, মুখেৰে বৰগীত এভাগ গাই থাকিব। আইগৰাকীয়ে ৰন্ধন কৰি থাকোঁতে বৰমা আদি কৰি গাই আছে, মানে বৰগীত এভাগ গাই আছে। সেইটো ভগৱন্তৰ লগত সংযোগ হৈ আছে, অমৃত হৈ গৈ আছে। মানে আপোনাৰ চাউল সিজোৱা মিঠৈও অমৃত হৈ গৈ আছে। তেওঁ মানে বৰগীতৰ ৰাগৰো তেওঁ শুদ্ধ হৈ গৈ আছে। তেওঁ মানে বৰগীত এবাৰ গৈ আছে, মানে ৰিহাৰ্চলো হ'ল, তেওঁ শুদ্ধ কৰি গৈ আছে। বা ঘোষা এভাগ গাই আছে, মধুৰী পুৰা মই এবাৰ শুদ্ধ ঘোষা গাই আছে, শুদ্ধ হ'ল, দুটা হৈ গ'ল। তেওঁ সেই হেৰি হ'ল, তেওঁ মানে নিজেও শুদ্ধ হ'ল, অন্নমুঠি শুদ্ধ হ'লে অন্নমুঠি খাই ভগৱন্তৰ আপোনাৰ পৰিয়ালটো শুদ্ধ হ'ল, ভগৱন্তৰ ভক্তিও হ'ল। গতিকে কৰ্মবিলাক তেওঁ শুদ্ধ হ'ল। আৰু বোলে ৰান্ধিব লাগে কাৰণে কৈছে বোলে মোৰ গোটৰ মিটিং আছে, ভাতখিনি বাঢ়ি থৈছোঁ, দেউতাৰক খাবলৈ কবি, মই আহিলোঁ। মানে বনালে ৰাতিপুৱা, গা চা ধোৱা নাই আৰু বনাই আৰু কৈ গ'ল ল'ৰাটোক, মই টেবুলতে বাঢ়ি থৈছোঁ, দেউতাৰক খাই জ্বলে যাই যাবলৈ কবি, মই গোটৰ মিটিং আছে, আহিলোঁ। গতিকে আজিকালি আইসকলৰ সময় নাই, গোটৰ মিটিং সপ্তাহে থাকে। মানে আগৰ জনমত বৃন্দাবনত গোপীসকলে ভগৱন্তক লাষ্টত সুধিলে, গোটেই ৰাতি আমি আহি তোমাৰ লগত কেলি কৰিলোঁ, গতিকে এতিয়াতো তুমি যাবাগৈ, আমাৰ অৱস্থাটো কি হ'ব? কলিকালত আমাৰ অৱস্থাটো কি হ'ব? বোলে মই কলিকালত তোমাৰ কাৰণে কৰি থৈছোঁ, বোলে কি বোলে গোট বনাই দিম এটা, আৰু মই বেংকৰ মেনেজাৰ হৈ বহি থাকিম, তোমালোকে তাঁত বাতি কৰি থাকিবা, মোক পাই থাকিবা। গতিকে সেইকাৰণে বাপজনেও এতিয়া বাধা নকৰে, গোটৰ মিটিঙত আগবঢ়াই থৈ আহে আৰু নানা তৰহৰ সুস্বাদু খানা খাই আছে। কিন্তু ভক্তি হ'লে তাত নাথাকে। নাম আজি যদি গোটৰ মিটিং থকা হ'লে ভাগৱতৰ অনুষ্ঠানলৈও নাহে, কাৰণ টকা পইচা হিচাপ আছে। ভাগৱতলৈ যদি এঘণ্টা দেৰিকৈ আহে, গোটৰ মিটিঙলৈ 10 মিনিট আগতে যাব, কাৰণ টকা পইচাৰ কথা আছে, লেনদেনবিলাক চাব লাগিব। গতিকে সেইকাৰণে গোপীসকলে কৈ দিছে যে কলিত আমাক মানে গোট হিচাপে দি থৈছে। গতিকে এতিয়া গোটলৈ সেইকাৰণে পূৰা গুচি যায়, ঘৰ টকা পইচা চব বাদ দি তোমাৰ স্বামীয়ে যি খাই খাব, গোটৰ মিটিঙলৈ যাব লাগে। সৈ কথাটো ইৰামেনো পূজে ভক্ত কমান্য নকৰে প্ৰাণিক, একে পতি মাত মাত্ৰ আৰাধে হৰিক, সেইজন জানিবা প্ৰাকৃত ভকত, আৰু হৈ আছে তেওঁ ভক্তিৰ পথত, অনুক্ৰমে উত্তম হৈবে কহিতো জন, একোমতে নোহে জানা নিন্দাৰ ভাজন, ত্ৰিবিধ ভকত এহি কহিল নিপতি, তা সমাৰ চিহ্ন আৰু শুনিও সম্প্ৰতি, শুনা খাব ধানে আৱে, ইখাকো নন্দন
চকেহে চিন্তে যিটো নবাঞ্চে বিষয় দেখন্তে বিষ্ণুৰ মায়া জগত নিশ্চয় নকৰে আক্ৰোশ দেখ কিঞ্চিতো মনত সেহিজন জানিবায়ো তম ভাগৱত জনম মৰণ ক্ষুধা তৃষ্ণা ভয় মৰে দেহ প্ৰাণ বুদ্ধি মন ইন্দ্ৰিয়ৰ ধৰ্ম ইসব সংসাৰ ধৰ্ম জানয় সতত নোহে বিমোহিত চিত কদাচি দুটাত ঈশ্বৰৰ ধ্যান মাত্ৰ কৰন্ত সাক্ষাৎ জানিবা নিপতি সিটি উত্তম ভকত একে মাধৱতে মাত্ৰ কৰিলে আশ্ৰয় কাম্য কৰ্ম বাসনা ক তেজিলে হৃদয় হৰিৰ চৰণ মনে নচাৰে সতত সেহিজন জানিবা উত্তম ভাগৱত সন্তৰ সংগত সদা হৰিক সেৱয় জানিবা নিপতি সেহি জন মহাশয় কাম্য কৰ্ম দেশ মোহ হৰি সৰহিত হুয়া ফুলে নিতান্তে কৃষ্ণত দিয়াশ্ৰিত কৃষ্ণ সেইজন মহাভকত যিজনৰ খঙো নুঠে কাজিয়াও নকৰে ক্ৰোধো নকৰে এতিয়া আইগৰাকীয়ে কয় আৰু এইফালৰ পৰা সোধে ভিন্দৌ নাই নেকি ভিন্দৌ আৰু নকবি ভিনিয়ৰৰ কথা একেবাৰে আৰু মানে হেৰি হৈ গ'ল আৰু মানে ক'লেও নুশুনে আৰু গালি পাৰিলেও হয় মই ক'লেও ঐ নক'লেও হয় তাৰমানে এই ভগৱন্তৰ লগত বিলীন হৈ গ'ল আৰু ভগৱন্তৰ লগত হৈ যোৱাৰ পিছত কোনোবাই ঘৰত গালি পাৰিছে খাইছে নাই খোৱা এই যি ওলাল আৰু ধুতি পাঞ্জাবী পিন্ধি ওলাল আৰু সেইজন মহাভকত ক'লে ওলাল ভকতৰ অনুষ্ঠানলৈ ভকতক দিনে ৰাতিয়ে চিন্তা কৰে মোৰ ভকত ক'ত লগ পাওঁ মোৰ গুণ ভগৱন্তৰ গুণ গৰিমা কৰিবলৈ মই ক'ত শুনি পাওঁ আইগৰাকীয়ে ইফালে কৈ থাকে মই অকলে গৰু ছাগলী ধুহি মৰোঁ তেওঁ সকাম সেৱা বিচাৰি ফুৰে মই অকলে অকলে গৰু নকবি আৰু এইবিলাক কথা মানে এতিয়া বাপজনাইহে বুজি পাইছে ভগৱন্তৰ লগত সমাধি হৈ যোৱাৰ লগে লগে আইগৰাকীয়ে দিনে ৰাতিয়ে গালি পাৰি আছে বাপজনাই নুশুনেই কি গালি পাৰি আছে পাৰি আছে আৰু তেওঁ ভগৱন্তৰ লগত সম্বন্ধ হৈ আছে ভগৱন্তৰ লগত ঘোষা গাই আছে ভগৱন্তৰ লগত কথা পাতি আছে ডাইৰেক্ট তুমি তোমাৰ গুণ নাম জপ বিস্তাৰ কৰি আছে গুণ গৰিমা গাই আছে সেইজন হ'ল ভকত সেইজন মহাভকত তেওঁ খোৱা বোৱা ইন্দ্ৰিয়ৰ কথা চিন্তা নকৰিবলৈ তেওঁ দেখোন আজি দুদিনমানৰ পৰা অহাই নাই কি খাইছে কি বৈছে নাজানো আৰু মানে ঈশ্বৰে চলাই আছে ইন্দ্ৰিয় দমন কৰি আছে মানে বোলে ৰাতিপুৱাই কি খাই গ'ল নাজানো মানে চলি আছে ভগৱন্তই কিবা কয় আমাৰো আমি যেতিয়া ভাগৱত অনুষ্ঠান বহি থাকোঁ 4 ঘণ্টা 5 ঘণ্টা আমাৰ ভোক পিয়াহৰ কথা নাহে গতিকে যেতিয়াই উঠি দিয়াৰ লগে লগে মায়াই ধৰি লয় মায়ে ধৰি লোৱাৰ লগে লগে আহি যায় সেইকাৰণে কৈছে কলিত ভকত হ'বলৈ বহুত গুণৰ অধিকাৰী মায়া এনেকুৱা বস্তুটো মায়া মানে পানী যেনেকৈ পুখুৰীৰ পৰা উঠাওঁতে পুনিখিনিয়ে আৱৰি থাকে পুনিখিনি আঁতৰাই লৈ পেলাই পানীখিনি উঠাই অনাৰ লগে লগে মায়া
পুনিখিনি আকৌ হেঁচ মাৰি পানীখিনি ঢাকি ধৰে। গতিকে মায়াটো তেনেকুৱা বস্তু, লগে লগে ইয়াৰ পৰা উঠাৰ লগে লগে মায়ে আমাক পাই যাব। এতিয়া কলিক সেইকাৰণে কৈছে পৰীক্ষিতে, তোক মই দিলোঁ, তই এইবিলাক জেগাত থাকিবি, মোৰ ভকতৰ ওচৰত কিন্তু নাথাকিবি, বাঘমাৰী গাঁৱত তই নাথাকিবি। কিয়? 3 কিলোমিটাৰ ভিতৰলৈকে তই মানে মোৰ গুণ গৰিমা জলিম যিমান দূৰলৈকে শুন তালৈ প্ৰৱেশ নকৰিবি। কিন্তু তোক মই পানে নামাৰোঁ, তই বিচাৰিছ যেতিয়া যা, বোলে মোক থাকিবলৈ অকণমান জেগা দিয়া। বোলে ক'ত লাগে তোক জেগা? বোলে মানুহৰ সীমাবিলাকত দিয়ক আৰু দেশৰ সীমাবিলাকক দিয়ক। আৰু ক'ত দিয়ক? বোলে য'ত যোৱা পাখা মদ মাছি যিবিলাক চলি থাকে ত'ত যায়। বোলে হ'ব যা, তোৰ মানুহবিলাকৰ সীমাত লগাই দিলোঁ, কাজিয়া পেচাল লাগি থাকিব, তই তাতে চলি থাকিবি। বোলে য'ত মদ চলি থাকে, মদ যোৱা পাখা চলি থাকিব, তাত থাকিব। এতিয়া কাৰণ সেই জেগাত থকা মানুহ বেছি, ভাগৱত অনুষ্ঠানত থকাতকৈ মদৰ দোকানত মদৰ হেৰিয়াত থকা মানুহ বেছি। তাৰপৰা বোলে স্ত্ৰী সংগত থাকিবি। তাৰপিছত বোলে মোক এই 3 ভূমিয়ে মোক নুজুৰিব, আৰু অকণমান দিবা। বোলে তেতিয়াহ'লে মই সোণত দিওঁ। সোণত দিলোঁ যাক। এই সোণত যে দিলে পৰীক্ষিত সেইকাৰণে 7 দিনৰ ভিতৰত মৃত্যু হ'বলগীয়া হ'ল। তেওঁ মানে এতিয়া আপুনি ভকত, আপুনি যদি অভকতৰ এজন যদি চোলাটো পিন্ধি দিয়ে, এতিয়া আমাৰ মানুহে যে কাপোৰ সলাই পিন্ধে, এই যে অভকত এজনৰ কাপোৰটো যদি আপুনি গাত পৰিধান কৰি দিয়ে, তেতিয়াহ'লে তেওঁৰ বেয়া গুণসোপা আপোনাৰ গালৈ গুচি আহিব। আৰু আপোনাৰ ভাল গুণৰ যদি কাপোৰযোৰ অভকতক এজনক পিন্ধিবলৈ দিলে, তেতিয়াহ'লে আপোনাৰ ভাল গুণ তেওঁলৈ গুচি যাব। গতিকে সেইটো হেৰি হয়। এতিয়া জৰাসন্ধ বেয়া আছিলে। জৰাসন্ধৰ মুকুটটো মানে ৰাজভঁৰালত থৈছিলে, জিলিকি আছে। এতিয়া তেওঁ মানে এদিন মানে ৰাজভঁৰাল চাম বুলি ক'লে, গৈ মানে দুষাখন জৰাসন্ধৰ মুকুটটো দেখা পাই তিৰবি জিলিকি আছে, সোণৰ মুকুট পিন্ধি দিয়াৰ লগে লগে কলিয়ে প্ৰৱেশ কৰি দিলে। কলিয়ে প্ৰৱেশ কৰাৰ লগে লগে তেওঁ মৃগ কৰিবলৈ মন গ'ল, মৃগলৈ গ'ল। মৃগ কৰি ঘূৰি আহোঁতে পানী পিয়াহ লাগিল। পানী পিয়াহ লাগোঁতে শ্ৰমিক মুনি আশ্ৰমত সোমাই দিলে। সোমাই দিয়াৰ লগে লগে তেওঁক মানে শ্ৰমিক মুনিক পানী দি বিচাৰিলে। তেওঁ ধ্যানত আছে, পানীয়ে বিচাৰিছে নে কিয়ে বিচাৰে গম নাপালে। ওচৰতে মৰা সাপ এটা আছিলে, আওদাই থৈ ডিঙিতে দি থৈ গুচি আহিল। আহি পেলাই মানে ঘৰ পালেহি। ইফালে লগৰীয়াবিলাকে ক'লে তোমাৰ দেউতাৰ ডিঙিত সাপ পাৰি দিলে। বোলে মোৰ দেউতাৰ ডিঙিত যোনে সাপ পাৰিছে তেওঁ 7 দিনৰ ভিতৰত ঘটিব। এই 7 দিনত পৰীক্ষিত ৰজাকেইটা ভাগৱতৰ কথা কৈ 7 দিনত শেষ হ'ব, পৰীক্ষিতৰো মৃত্যু হ'ব, দংশন কৰিব সৰ্পে। গতিকে পৰীক্ষিতে আহি যেতিয়া মানে মুকুটটো খুলি দিলে, খুলি দিয়াৰ লগে লগে চেতনা আহি গ'ল যে মই বেয়া কাম কৰি থৈ আহিলোঁ। কাৰণ মই সাধাৰণ কথা এটাত আজি ঋষিৰ মূৰত শ্ৰমিক মুনিৰ হেৰিয়াত সাপডাল আঁৰিব নালাগিছিল। তেওঁ ধ্যানত আছিলে, ভালেই আছিলে, কিন্তু মইহে অপৰাধটো কৰিলোঁ। এতিয়া তেওঁ মোক যিটো শাস্তি দিয়ে মই ল'বলৈ হেৰি আছোঁ। তাৰপিছত মানে যেতিয়া হেৰিয়া শ্ৰমিক মুনিয়ে সাৰ পাই পিতেকক গালি পাৰিলে, তইতো শেষ কৰি দিলি, জগতৰ গোটেই নাশ কৰি দিলি। এতিয়া কলিৰ পাপীবিলাকে আগবাঢ়ি আহিব, সন্তবিলাক পিছলৈ যাব। যি মিছা কথা ক'ব সি গামোচা পিন্ধিব, যি বেয়া কাম কৰিব সি ভকত হৈ নামঘৰত বহি থাকিব, যি ফাঁকি ফুকা মাৰিব সি আপোন হৈ পৰিব। তোৰ দেউতাৰ পৰিয়ালবিলাক চব লোপ পাব, আৰু আইগৰাকীৰ পৰিয়ালৰ ফালৰ কুটুম্ববিলাক আপোন হৈ পৰিব। গতিকে সঁচা মিছা হ'ব। ৰজাই দেশ শাসন কৰিব, শুদ্ধই দেশ শাসন কৰিব, সাধু মহন্তই দেশ শাসন কৰিব, প্ৰজাক পিৰি খাব, এইবিলাক হৈ থকা নাই জানো? গতিকে এইবিলাক হ'ব। তই ইমান ধাৰ্মিক ৰজাজনক তই সাধাৰণ কথা এটাতে মোৰ ডিঙিত বাৰু সাপডাল মাৰিলেই, তই সেইটো সাপ দিব নালাগিছিল নহয়। এতিয়াতো কলিয়ে চেচ কৰি পেলাব গোটেই। তাৰপিছত মানে পৰীক্ষিতে ক'লে মোক যিটো শাস্তি দিছে মই তাৰ কাৰণে ল'বলৈ প্ৰস্তুত। গতিকে মই এতিয়া 7 দিনত মই যে মৃত্যু হ'ব, মই ভগৱন্তক কেনেকৈ পাম? ঋষিসকলে ক'লে তুমি 7 দিনত যজ্ঞ কৰা। বোলে 7 দিনত জুই জ্বলাওঁতেই 7 দিন পাৰ হৈ যাব। 7 দিনত বোলে তুমি তীৰ্থ ভ্ৰমণ কৰা। বোলে 7 দিনত এখন তীৰ্থ 2খন তীৰ্থ ভ্ৰমণ কৰোঁতে মোৰ 7 দিন শেষ হৈ যাব। বোলে তুমি হেৰি যজ্ঞ কৰা, যজ্ঞ কৰিবলৈতো সময় নাই। বোলে তুমি দান দিয়া। বোলে 7 দিনত মই 3 তৈলোক দান দি শেষ কৰিব নোৱাৰিমেই নহয়। গতিকে মোক সহজ উপায় দিয়া। তেতিয়া ইডালে সিডালে লাগি শুকমুনি আহি পেলাই হৈ গৈছে, তুমি কিয় চিন্তা কৰি আছা? 7 দিন তোমাৰ কাৰণে বহুত দিনে। 7 দিনত তোমাক এতিয়া 7 দিন 7 ৰাতিত এই ভাগৱত কথা শুনাম,
ভাগৱত শুনাৰ পিছত তোমাৰ সুখ মুখ দুখ ভোগ থাকে যদি মোক ক'বা, মই আকৌ এবাৰ লাগিলে ভাগৱত ক'ম। এতিয়া কৈ শেষ হোৱাৰ লগে লগে এই কথা কৈ শেষ আছে, তাৰপিছত ভগৱন্তৰ লগত বিলীন হৈ যাব পৰীক্ষিত, মানে হেৰি হৈ যাব। এতিয়া আমিও যদি এই ভাগৱত গোটেই শুনি দিলে, আপুনি শুনি দিয়াৰ লগে লগে আপোনাৰ এই সুখ মোহ দূৰবিলাক নাইকিয়া হৈ যাব। তেতিয়া ভয়টোৱে ভগৱন্তই আপোনাৰ শৰীৰৰ পৰা আঁতৰাই দিব। ভগৱন্তৰ হৈ যোৱাৰ লগে লগে এইবিলাক দুখ তাপবিলাক বেদনাবিলাক ভয়বিলাক আপোনাৰ অট'মেটিক লাহে লাহে কমি যাব। কিন্তু সন্তৰ সংগলৈ আহিব লাগিব, ভাগৱতৰ এই গুণ গৰিমাবিলাক তেওঁ ল'ব লাগিব, তেতিয়াহে আপোনালোকক শুদ্ধ কৰি নিব। কৃষ্ণ।